হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ। পুনৰ উভতি আহিছোঁ ময়ো এযোৰ নতুন কাপোৰৰ সৈতে আপোনালোকৰ মাজলৈ। আৰু আজি কাপোৰযোৰ হৈছে ৰিবন এম্ব্ৰইডাৰী কৰা মিক্স পাট হয় আৰু বগা কাপোৰত কৰিছোঁ, যিহেতু আজিকালি বগা ৰংটো পূৰা ট্ৰেণ্ডত চলি আছে। বগা ৰঙৰ ব্লাউজ হওক বা বগা অফ হোৱাইট কাপোৰ, মানে বগা ৰঙৰ বগা গুণা কৰা কাপোৰ এনেকুৱা পৰা চলি আছে। সেইকাৰণে মই এইযোৰ কৰিছোঁ বগা কাপোৰত ৰিবন এম্ব্ৰইডাৰী আৰু গোটেইকেইটা ৰং দি দিছোঁ কাৰণে দেখিবলৈ খুব ভাল লাগিছে, কিন্তু লাইটৰ পোহৰত ইয়াৰ ইমান ভালকৈ ধৰিব পৰা নাই। আপোনালোকক মই কাপোৰযোৰ বেক কেমেৰা কৰি দেখাম আৰু এই কাপোৰযোৰ কেনেধৰণে কৰিছোঁ মই সেয়াও আপোনালোকক দেখাম আজি। আৰু সেইকাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। একেবাৰে সহজ চিলাই হয়, কৰিবলৈ খুবেই ইজি আৰু কৰিলে ভাল লাগে। আজিকালি ৰিবন এম্ব্ৰইডাৰী খুব চলি আছে, মানুহে বহুতে ভাল পাইছে পিন্ধি। আৰু আপোনালোকে নিজৰ বাবে এনেকৈ ইউনিক ষ্টাইল দি নিজৰ এটা ধুনীয়া কাপোৰ কৰি ল'ব পাৰে নিজৰ বাবে। আৰু বিয়াত হওক বা পাৰ্টি য'তে মানে এনেকুৱা কাপোৰবোৰ পিন্ধিলে ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তেন্তে অলপো সময় পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক।
অলপ উপকৃত হ'ল বুলি মই ভাবিছোঁ। যিসকলে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায়, আগলৈও এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহোঁ পুনৰ উভতি আহিম অন্য এযোৰ ধুনীয়া কাপোৰৰ সৈতে। তেতিয়ালৈ বাই বাই।